কি ফালতুকে দৌলাই দিছে থেংক ইউ বঢ়িয়া মাতা কাৰণে ভাল লাগিল বঢ়িয়া আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 10 বাজিবই মোটামুটি গতিকে আজি ডেটত আজি 1 তাৰিখৰ ডেটত আমাৰ তাতে ইভেণ্ট আছিলে প্ৰগ্ৰেম আছিলে গতিকে আমি এতিয়া মানে আমাৰ মানে আৰু কেইজনমান আছে মানুহ সিহঁতে অলৰেডি ৰাতিপুৱা গ'ল এতিয়া মই অকলে ডমিনাৰত গৈ আছোঁ টু নগাঁও হৈ কিনে এনেকৈ তেজপুৰ চাৰ্চ ফিল্ডলৈকে যাই আছোঁ আৰু তাতে যাই কিনে সকলোকে লগ পাম বুলি আশা ৰাখিছোঁ বঢ়িয়াকৈ তাতে যাওঁ আৰু আপোনালোকে চাই আছে গৰম পানী ব্লগছ মই ভালকৈ বহি লওক আৰু সকলোকে চাই ল'ব লেটছ ষ্টাৰ্ট হৈ গ'ল আৰু নাই বোলো 120-30 কিলোমিটাৰ ভাল ৰাস্তাত গাড়ী চলাই ফাইনেলি অলপ বেয়া ৰাস্তা পাইছোঁ আৰু ইয়াতে ব্ৰিজখনৰ কাম মোটামুটি হৈছে পষ্টখিনি হৈছে এয়া মই লেফ্ট ছাইড লৈ লৈছোঁ হৈ আছে চাগে এখন টোল গেটৰ কাম চলি আছে এইবিলাক মই দেখি আছোঁ অলপকৈ তাৰ কাম চলি আছে অলপ আগত গ'লে পাই যাম কলীয়া সোমৰা দলংখন এতিয়াৰ পৰা এটা ঠাণ্ডা ভাৱ এটা আহি গৈছে এয়া দেখিছেনে আপোনালোকে এইটো ৰাস্তাটো বাৰু ঠিকে আছে এইটো আগৰ পৰাই আছিলে আৰু এইটো লেফ্ট ছাইডৰ ৰাস্তাটো ইয়াতে এখন ব্ৰিজ এখন মানে হ'ব আৰু এতিয়া সময় হৈছে 11:50 11:50 যদি মানে মোক যদি কোনোবাই সোধে যে ভাই 2 ঘণ্টাত তই কি কৰি ল'বি মই ক'ম 2 ঘণ্টাত মই গুৱাহাটীৰ পৰা কলীয়া পৰা দলং পাই যাম বাহিৰত ক'তো ৰখা নাই আজি পূৰা চিৰিয়াছ ড্ৰাইভিং কৰিছোঁ কণ্টিনিউ গাড়ী চলাইছোঁ ন' ব্ৰেক ন' চাই আৰু ইয়াৰ পৰা 3 কিলোমিটাৰ আছে অমৃতাক ফোন কৰিলোঁ অমৃতাৰ লোকেশ্যনটো পঠাই দিছে হোৱাটছএপত লাইভ লোকেশ্যন ফিল্ড আহি পাইছোঁ ইফালে তেল ডিপু এটা আছে আৰু এইফালে লেফ্ট চাইডে পূৰা ঠেলা হৈ আছে গাড়ীখন থ'ব লাগিব ক'ৰবাত আৰু এতিয়া সময় হৈ গৈছে আপোনাৰ 12:20 হৈছে আৰু গুৱাহাটীৰ পৰা ইয়াতে আহি পালোঁ 12:20 হৈছে 2 ঘণ্টা লাগিছে 2 ঘণ্টা অলপ সময় লাগিছে 2 ঘণ্টা 2.5 ঘণ্টামান লাগিছে আৰু ইয়াতে খেলা চলি আছে ইয়াতে ফিল্ডত আৰু ফাইনেলি আহি কিনে গেটত সোমালোঁ অমৃতাক লগ পাই গ'লোঁ অমৃতা কেনেকুৱা চলিছে খেলটো যোৱাকালি বেয়াই চলিলে অলপমান বৰষুণ আছিল এতিয়া ফিল্ডখন মোটামুটি কেনেকুৱা এতিয়া বঢ়িয়া এতিয়া ঠিকে আছে খেল চলি আছে আমি ইউটিউবাৰ্ছ আৰু এতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন খেলি আছোঁ আৰু এইফালে কৌশিক লগ পালোঁ আহি কিনে এবাৰ ফাৰ্ষ্ট টাইম আমাৰ নেক্সট টাইম আৰু ধামাকাদাৰ হ'ব এবাৰ চাই লওক ফিল্ডখন খেলিবাতো আমি খেলিয়ে আছোঁ আমাৰ খেল চলি আছে ডিচি ভাৰ্চেছ ইউটিউবাৰ অ'কে আমি চোৱা মানুহে কৰিলোঁ কৰি কিনে মানে প্ৰণয় আছিলে তেখেতৰ চেনেল এটা আছে তেজপুৰ ফুডি আছে প্ৰণয় আছে আৰু প্ৰণয় দা কৌশিক আৰু অমৃত দা তিনিজনে খেলাখন ভালকৈ মেনেজ কৰিছে আৰু প্ৰণয় দা মোক আপুনি এটা বস্তু শিকাই ভালকৈ বুজাই দিয়ক এইকেইটা ট্ৰফিকেইটা যে আছে এইকেইটাৰ ওপৰত অলপমান মোক অলপ আইডিয়া অলপ দি দিয়ক আৰু আছে চ' এই ট্ৰফিকেইটা বেচিকেলি হৈ গ'ল উইনাৰ্ছ ট্ৰফিটো হৈ গ'ল এইটো আমাৰ বাইছ কাৰ্ড বুলি এটা US বেছ কোম্পানী হয় তেওঁলোকে স্পনচাৰ কৰিছে আমাৰ গোটেইখিনি ট্ৰফিজ এইটো উইনাৰ্ছৰ কাপ এইটো হৈ গ'ল ৰানাৰ্ছ আপৰ কাৰণে এইটো মেন অফ দ্য টুৰ্ণামেণ্টৰ এইটো হৈ গ'ল বেষ্ট বলাৰ আৰু এইটো বেষ্ট বেটছমেনৰ আচ্ছা আৰু এইবিলাক চাৰ্টিফিকেটবিলাক দিয়া যাব চাৰ্টিফিকেটছবোৰ চব উইনাৰ্ছক দিয়া যাব উইনাৰ্ছ ফাৰ্ষ্ট প্লেচ আৰু ছেকেণ্ড প্লেচ ৰানাৰ আপে সম্পূৰ্ণখিনি চাৰ্টিফিকেটছ পাব ঠিক আছে এইখিনি আৰু এইফালে খেলা চলি আছে আমাৰ এইফালে আমাৰ কমল দাস আপোনাৰ তেজপুৰ বাজৰ পৰা তেখেতেও বহুত ছাপোৰ্ট কৰিছে খেলাখনত আপোনালোকক লগ পাই ভাল লাগিলে ছাপোৰ্ট নহয় আমাৰ একেলগে আমাৰ অৰ্গেনাইজাৰ তেজপুৰ ফুডি আমি চবেই একেলগে মিলি ফাৰ্ষ্ট টাইম তেজপুৰত কৰিছোঁ এনেকুৱা কিবা এটা গতিকে ইন'গ্ৰেল টুৰ্ণামেণ্ট হিচাপে আমি বাছ এইটোৱে হেপী যে ছাকচেছফুলি আমাৰ ছাকচেছফুলি হ'ল বছৰে আমাক বহুত হেল্প কৰিছে ট্ৰেভেল আইডিয়া আমাৰ টাইটেল স্পন্সৰ হয় So as you all know, Travel Idea is one of the fastest growing companies in Northeast currently. So we basically, as you can see, deal with flights, hotels and holiday packages. So here we are sponsoring this cricket match. So peace out. আৰু এতিয়া আহি কিনে ৰেষ্টুৰেণ্টত বহিছোঁ কি নাম ৰেষ্টুৰেণ্টখনৰ ব্ৰহ্মপুত্ৰ ক্লাউডছ আচ্ছা এইখন ইয়াতে হয়নে আৰু বাহিৰতো আছে ইয়াতে আছে ইয়াতে মানে বৰ্তমান ইয়াতে দিয়া আছে আৰু ইয়াত দিয়া আছে আৰু আমাৰ মেইন ৰেষ্টুৰেণ্টটো কেটেকিবাৰীত আছে হয় নেকি আমি এটা ষ্টল বহাইছোঁ হয় নেকি আমাৰ যিটো টুৰ্ণামেণ্ট হৈ আছে তাত আমাৰ ব্ৰহ্মপুত্ৰ
ৰিপৰ্টাৰ ক্লাউডছে বহুত হেল্প কৰিছে। আচ্ছা আচ্ছা বঢ়িয়া 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 বঢ়িয়া। চাইল্ড ৰেষ্টুৰেণ্ট আছে। আচ্ছা আশা কৰিলোঁ চব আহিব বুলি আৰু তেখেতৰ মানে যিবোৰ ডিলিচিয়াছ যিবোৰ ডিছেছ আছে আহি পেলাই ট্ৰাই কৰিব। আচ্ছা আৰু কিবা যোগাযোগ কৰিবলৈ কণ্টেক্ট নাম্বাৰ দিয়া আছে, তেখেতসকলে হোম ডেলিভাৰীও অপশ্যন আছে। এইখিনি চাই লওক আপোনালোকে কণ্টেক্ট কৰিব। এতিয়া বহিলোঁ আৰু এইপিনে মোৰ কাৰণে খানা ৰেডি হৈ আছে, কিবা বনাই নাজানো আৰু নিগনিবিলাক মৰে এতিয়া জল্দি দিলে ভাল হয়, খাব লাগে, খাই কিনে এনাৰ্জি আহিব, নহ'লে আৰু চেচ বেহুজ হৈ যাম। আৰু ইয়াতে খানা আহি পাইছে, টেষ্টি টেষ্টি দেখাটো ভাল লাগিছে। ৰিচা আছে, ধূপদীপ আছে, দুটাৰে চেনেলকেইটা মই ছাবস্ক্ৰাইব কৰি ল'লোঁ। এবাৰ চেনেলকেইটা মই দেখাই দিছোঁ আপোনালোকক, অলপমান মৰম দিব। এইটো ধূপদীপৰ চেনেল, এইয়া ধূপদীপ লিখা আছে, আৰু এটা আছে তেজপুৰীয়ান ৰিচা শইকীয়া। এইটো মই এতিয়া অকণমান ওলাই আহিছোঁ ফিল্ডৰ পৰা আহি কিনে। ইয়াতে এইটো আছে আপোনাৰ এটা ষ্টপেজ আছে, বাছ ষ্টপেজ, আৰু ইয়াতে লিখা আছে টাং বমদিলা চেপ্পা, মানে ইয়াৰে পৰা ডাইৰেক্ট গাড়ী পায়, চুমো হওক বাছ হওক এভৰিথিং আছে ইয়াতে, আৰু গাড়ী লৈ কিনে যাব পাৰি। ইয়াতে এনেকৈ অলপ বাছ ষ্টেণ্ডত থাকোঁতে আমাৰ ভাইক লগ পালোঁ, নামটো প্ৰয়াগৰাজ, আৰু এই বঢ়িয়া ফুটবল প্লেয়াৰ হয়। ক'ত খেলিছা? মই নেপালত আপোনাৰ ডিষ্ট্ৰিক্ট খেলিছোঁ, ষ্টেট খেলিছোঁ। আচ্ছা, দাদাৰ চেনেল ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ বঢ়িয়া। A few inches later. থেংক ইউ, বঢ়িয়া, মাতাৰ কাৰণে ভাল লাগিল, বঢ়িয়া। অ'কে, ভালেখিনি মই ইয়াতে বহিলোঁ। আৰু এতিয়া আমি ক'ত গৈ আছোঁ? আমি এতিয়া গৈ আছোঁ অমৃতাৰ ঘৰত। আচ্ছা, কিবা আছে নেকি তাতে? আৰে তোমালোকক খুৱাব লাগিব ন। আচ্ছা ঠিক আছে, আহি কিনে এবাৰ খালোৱে, আৰু এইবাৰ 2 নম্বৰ খানাৰ কাৰণে গৈ আছোঁ। তাই হেলমেটটো লৈ লৈছে, দিয়া মই লৈ লওঁ, হ'ব দিয়া, একো নাই। নহ'লে নল'লে ভালে পাওঁ, আৰাম। আৰু এই বেগটো লৈছে, বেগটো দিয়া মই লৈ লওঁ। যিয়ে নহয়, আজি অলপমান আৰাম লওঁ, কাৰণ আহোঁতে কষ্ট হৈছে বহুত। সেইখিনি বঢ়িয়াকৈ যাম, গাড়ীত বস্তুখিনি ভৰাই দি কিনে আকৌ যাম, যাই কিনে কিবা এটা খাব লাগিব। বঢ়িয়াকৈ গাড়ীত বহি লওঁ। বেলেগ এটা এতিয়া বৰ্তমান গাড়ীৰ ভিতৰত এটা মানে হিটাৰ চলি আছে, হিটাৰটো কমাব লাগিব। হিটাৰটো কমাৰ পিছতে অলপমান শান্তি হ'ব, নহ'লে আৰু চেচ। আৰু এতিয়া আহি পাইছোঁ মিছন চাৰিআলি। এইটো চাই লওক, মাজতে ট্ৰাফিক পইণ্টটো অলপ বেলেগ ধৰণৰ, অলপ ইউনিক। আৰু এতিয়া আমি লেফ্ট চাইড যাব লাগিব, অমৃতা ঘৰৰ ফালে। আহি পালোঁ, অমৃতা ঘৰৰ বাহিৰত আছোঁ, গাড়ীৰ পৰা নামিলোঁ, আৰু এণ্ট্ৰিটো কৰিব লাগে। যিহেতু হৈছে কেক আমাৰ এটা, আৰু চুৰি হৈছে এখন, আৰু মানুহ হৈছে এইফালে 10খনমান আছে হাত, গতিকে আৰু এইফালে অমৃতা ঘৰত অলপ খানাৰ আয়োজন কৰিছে, তাকে লৈ বহিছোঁ গোটেইকেইটা আহি কিনে একেবাৰে। এইখিনি এৰেঞ্জমেণ্ট কৰাৰ কাৰণে থেংক ইউ। এইপিনে বৌ আছে, অমৃতাৰ দেউতা আছে, মা আছে, আৰু ভালকৈ খোৱা লোৱা হৈ গ'ল। তামোল এখনো খালোঁ, আৰু এইপিনে আমাৰ অমৃতাৰ দেউতা আছে, লগ পাই ভাল লাগিল আপোনাৰ। আৰু এতিয়া বঢ়িয়া গাড়ীত আহি কিনে বহিছোঁ। গৌৰৱ, মই আছোঁ, এইপিনে ৰিচা আছে, আগত আমাৰ অমৃতা আছে। আৰু অমৃতা মানে আপোনাৰ খেলাৰ টিম কেইটা আছিলে? আমাৰ টোটেল আমাৰ 10টা টিম আছিলে। 10টা টিম আছিলে। খেলাটো মেনেজমেণ্ট কেনেকুৱা হৈছে? মেনেজমেণ্ট চোৱা, মানে কথাটো ক'ব গ'লে খেলখন একে শ্বৰ্ট টাইমত আমি কৰা হ'ল। তাৰ লগত আমি 3টা, মানে যেতিয়া খেলখন আমি আৰম্ভ কৰিছোঁ, আমি 3টা মানুহ জড়িত আছিলোঁ। আচ্ছা, মই আছিলোঁ, মোৰ দাদা আছিলে প্ৰণয় দা, আৰু এজন মোৰ ভাইটি কৌশিক বুলি আছিলে, মানে তেজপুৰ বাছ, আৰু এনেকৈ আমি মিলি পেলাই তোমাৰ খেলখন অৰ্গেনাইজ কৰিলোঁ। কোন ৰেংকত আছে বৰ্তমান? কেনেকুৱা আপোনাৰ এতিয়া ৰেংকটোতো ভৱিষ্যবাণী ক'ব গ'লে আসাম পুলিচৰ টিমটো ষ্ট্ৰং আছে, আৰু ইউটিউবাৰ টিমটো কম নহয়। A few inches later. পুল পাৰ্কত আহিছোঁ ফুৰিবৰ কাৰণে, তেজপুৰৰ পুল পাৰ্কখন মোৰ এবাৰ চাই যাওঁ, আৰু আগতে কেতিয়াও এইফালে অহা হোৱা নাছিলে, সেইকাৰণে আজি আহিছোঁ, একবাৰ চাই যাম, আৰু আপোনালোক দেখাম বুলি ভাবিছোঁ কেনেকুৱা কি আছে ভিতৰত। বহুতে কৈছে ধুনীয়া লাগিব ভিতৰত যাই কিনে, এবাৰ মই যাওঁ ভিতৰত চাই লওঁ কেনেকুৱা। গেট আছে, মেইন গেট, আৰু বলক এণ্ট্ৰি কৰি লওঁ ভিতৰত। কিয় বুজিছোঁ, আৰু বঢ়িয়াকৈ এণ্ট্ৰিটো কৰিব লাগে, আমি কৰি কিনে ভিতৰত দেখাইছোঁ কি আছে। আৰু আহি পাইছোঁ ইয়াতে গেটত আছোঁ, ভিতৰত সোমাব লাগিলে আপুনি যদি কেমেৰা চেমেৰা লয়, কেমেৰাৰ কাৰণে 100 টকাকৈ এক্সট্ৰা দি কিনে টিকট এটা কাটিব লাগিব, নহ'লে ভিতৰত কেমেৰা নিব নোৱাৰে। কিন্তু মোবাইলটো নিব পাৰি, গতিকে মই কেমেৰাটো গাড়ীত থৈ আহিলোঁ, মোবাইলটো আহিছোঁ, টিকট ল'ব। আৰু আপোনাৰ সময়তে বেগটো চেক কৰে একবাৰ, বেগটো চেক কৰি যদি মোবাইল মানে কেমেৰা চেমেৰা পায়, এইটো মানে মই বস্তু থৈ দিলোঁ, মানে বস্তুটো সোমালে চেক টেক কৰে, আৰু কৰি কিনে যাব দিয়ে আৰু ভিতৰত। আৰু এতিয়া এণ্ট্ৰি কৰি কিনে প্ৰথমতে আহিছোঁ ৰাইট চাইডে, আৰু কেছটো কি হ'ল মানে ভিতৰত কেমেৰা আনিব নিদিয়ে, তো আমি অলপমান খৰচামি কৰিছোঁ, গৌৰৱ আৰু মই। ৰিক্স ল'ব লাগিব, ৰিক্স ল'লে জীৱনত সুখ আছে। কি ফাল্টুকৈ দৌৰাই দিছে। এইখনে আছে মোৰ আগত কুল পাৰ্ক, চাই লওক কি ধুনীয়া ভিউ। ইয়াতে এনেকৈ এটা বিল এটা আছে, আৰু এইবিলাক ধুনীয়া গছ গছনি আছে, ধুনীয়া পৰিৱেশ। ভাই ইমান দেৰি কিয়? বুজিবা দিয়া। আৰু ভাই এতিয়া কিবা কিবি স্পেচিয়েলকৈ আছে নেকি চাবৰ কাৰণে আমাৰ কাৰণে? স্পেচিয়েলি ন, এই আমি যে আগতে যে সৰুতে যে মেলা চেলা গ'লে যে গাড়ী চলানো, হয়, সেই ইলেক্ট্ৰিক বাম্পাৰ কাৰ আছে জানো ইয়াতে? ইলেক্ট্ৰিকখন আছে। হয় নেকি? কোন জেগাত আছে এইটো? কিমান লয়? বহুত দাম লয়। আমি মানে সৰু নহয়, এতিয়া ডাঙৰ হৈছোঁ ন। আচ্ছা আচ্ছা, ডাঙৰক নিদিয়ে? ডাঙৰ নিদিয়ে। আচ্ছা, আৰু এইফালে চাওক, এখন ভাৰতৰ মেপখন ধুনীয়াকৈ এটা আঁকি থৈ দিছে। গৰম পানী চোৱানে নাই? গৰম পানী বঢ়িয়া বঢ়িয়া। আৰু এইফালে তোমাৰ নামটো?
সন্দীপন দাস সন্দীপন আৰু তোমাৰ বিজয় পাল বিজয় আৰু তোমাৰ বিলাস বিলাস ইয়াতে গোটেইকে ভাইকেইটাক লগ পালোঁ আহি কিনে মজা লাগিছে আৰু বঢ়িয়া এটা মানে বঢ়িয়া ফিল আহে ন ইয়াতে আহিলে আৰু এইফালে বাম্পাৰ কাষ্টৰ কাৰণে এইটো আছে আৰু এইফালে খেলাৰ এটা ঘৰ আছে এইটো ভিতৰত কেমেৰা এলাও নাই গতিকে ভিতৰত নাযাওঁ আৰু এইখিনিয়ে থুলমূলকৈ কুলপাক এখন মই দেখাইছোঁ এইফালে আছে হাঁহৰ পজা এইটো লিখা আছে এইখিনি দি আৰু এইখিনিয়ে এৰিয়া ইমান ডাঙৰ এৰিয়া নহয় বাৰু ইয়াতে পানীৰ কাৰণে স্পেচিয়েলি বটিং আছে আৰু এইখিনিয়ে আমি এতিয়া ওলাম নেক্সট অগ্নিগড় যাবা নেকি ঠিক আছে আজি অগ্নিগড়ত যাম বুলি ভাবিছিলোঁ কিন্তু যোৱা নহ'ব কাৰণ আন্ধাৰ হৈছে লাহে লাহে আৰু এই ভিতৰৰ পৰা বাহিৰত ওলাই আহিলোঁ গেটৰ বাহিৰত আছোঁ এতিয়া আৰু বাহিৰত তাতে একো চেকিং নাই বাৰু ভিতৰত যাতে চেকিং কৰে কেমেৰা চেমেৰা নিলে পইচা পে'মেণ্ট কৰি কিনে লৈ যাব নহ'লে অলপ দিগদাৰ হ'ব পাৰে এতিয়া আমি ফিল্ডলৈকে যাম যাই কিনে তাতে মোৰ বাইকখন আছে বাইকখন ল'ব লাগিব লৈ কিনে গৌৰৱৰ মই ইয়াৰে পৰা গুৱাহাটী ৰাওনা হ'ম বৰ্তমান এইটো ভিডিঅ'টো ইয়াতে শেষ কৰি আছোঁ নতুন ভিডিঅ' লগ নতুন টপিক লৈ ষ্টে টিউন থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু অমৃত দা বাই 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 ভাল লাগিলে অহাৰ কাৰণে বাইকত শুব পাৰিম না টোপনি ধৰিছে বান্ধি ল'ম তোমাক ৰছীৰে মজা